কুকুৰৰ এটা নিজৰ এলেকা থাকে জানেনে সি সদায় সেই এলেকাটোতে ঘূৰি ফুৰে সেই এলেকাটোতে তাৰমানে যি টি কৰি ফুৰে গম পাইছে তাক কামুৰিব যেনে এইসকল চাই লওক এইসকল এজন কুকুৰ হয় এতিয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে একো কথা নাই বতৰা নাই মোৰ বাচ্চাও আছিল এয়া মোৰ বাচ্চাৰ চাহ পুৰা কাপত গ্লাছ সোমাই গৈছে গাত লাগিছে কাৰণে ভিডিঅ'টো বনালো নহ'লে নবনালো হয় বাহিৰৰ পৰা আহে টুৰিষ্ট আমাৰ অসমৰ ড্ৰাইভাৰে লৈ পেলাই গৈ চেৰাপুঞ্জী ডাউকি মেঘালয় গোটেইখন ফুৰাই আৰু ডেভেলপ কৰিছে কোনে আমাৰ অসমৰ ড্ৰাইভাৰে নি টুৰিষ্টক দেখুৱাই কৰিয়ে সেই আজি মেঘালয় তাৰমানে পপুলাৰ হৈছে তেওঁলোকে কি কৰিছে আমাৰ অসমৰ নম্বৰ প্লেট চাই তেওঁলোকে গাড়ী ভাঙিছে শ্বিলঙত ফুৰিব গৈছিল আমি যাৰ পিছত সিহঁততো প্ৰতিবাদ আমি নাজানো গাড়ীখন পাৰ্কিং কৰিছিল লেফ্ট চাইডত পাৰ্কিং আছে আমাৰ 3খন গাড়ী আসাম নামৰ 3খন গাড়ী 3খন গাড়ীয়ে ভাঙছে মেঘালয় নামৰ গাড়ী ভাঙা নাই এইফালে মাৰছে ইয়াতে বাট মাৰছিল ইয়াত পিছফালে বলৰাইদি মাৰিছিল কালি পৰহিৰ পৰা দেখি আছো তে সেইখিনি কিয় কৰিব লাগে আমাৰ অসমীয়া ড্ৰাইভাৰসকলক কৈছো আমাৰ অসমীয়া মানুহবিলাকক কৈছো এই গাড়ীখন যোৱাকালি ভাঙিছিলে এয়া কি আছে কি তাত কিহৰ কাৰণে যাব লাগে তাত ৱাটাৰফল বালৰ ফল চাব কিয় লাগে আমাৰ অসমত নাই আমাৰ অসমত বিচাৰকচোন কিমান জেগাত আছে তেনেকুৱা চাবলগীয়া ভাল বস্তু অসমত নাযায় সেই মেঘালয় যাব আলত যাব বালত যাব কাম নাই আৰু তহঁতৰ এতিয়া গৈ পেলাই কি গতি হৈছে কি তাত অসমৰ গাড়ী নম্বৰ প্লেট AS নম্বৰ প্লেট চাই গাড়ী ভাঙিছে আইনা ভাঙিছে গ্লাছ ভাঙিছে হা এই সৰু ল'ৰা ছোৱালী ফেমিলি লৈ গৈছে দেখুৱাবৰ কাৰণে কেনেকুৱা হৈছে হস্পিটেললৈকে গুচি যাবলগীয়া হৈছে কুকুৰ হয় কাৰণে তেহেঁতৰ জেগাত তেহেঁতে আক্ৰমণ কৰিব পাৰে তেহেঁতে আহি আমাৰ অসমত আহি পেলাই উৎপাত কৰিব নোৱাৰে আজি বেয়া লাগিছে ভিডিঅ'বিলাক চাই পেলাই বেয়া লাগিছে ছ'চিয়েল মিডিয়াত দেখি মেঘালয় যোৱা গাড়ীবিলাকক যেনেকৈ ভাঙিছে আজি বেয়া লাগিছে আমাৰ অসমলৈ আনা দেখাই দিম নহয় তেতে আন্দোলন কৰিছে আন্দোলন কৰি থাক তহঁতে অসমৰ গাড়ীকেইখনে তহঁতক না খুন্দিয়াইছে না তহঁতক কিবা কৰিছে কাৰণটো কি তহঁতে তেনেকৈ গাড়ী ভাঙিবলৈ ক'ত পালি অধিকাৰ ক'ত পালি তহঁতে তাতেহে পাৰিবি মেঘালয়তেহে উৎপাত কৰিব পাৰিবি ইয়াত নোৱাৰিবি উৎপাত কৰিব অসমত গুৱাহাটীলৈ তেনেকৈ ৰেলী লৈ পেলাই গুৱাহাটীলৈ আছোন তাৰপিছত চাওঁ তহঁতৰ দম চাওঁ তাৰপিছত এটাকে ফালি দিম কেলা গম পাইছ নাই এটাকে ফালি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অসমৰ ড্ৰাইভাৰবিলাকে কেব চালকবিলাকে এইবিলাক চায় আৰু দ্বিতীয়বাৰ যাতে তালৈ নাযায় ইয়াত উগ্ৰপন্থী গম পাইছে নাই শ্বেয়াৰ কৰকচোন ভিডিঅ'টো সকলোৱে যাতে চায় আজি মোৰ